Hello friends, welcome back to my new YouTube channel. তো আপোনালোকে আগৰ ভিডিঅ'টো নিশ্চয় চাইছে। তো যিহেতু চাইছে সেইটো গম পাইছে যে এইটো মোৰ নতুন YouTube চেনেল হয়। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আহি গ'লো পাহাৰত, এয়া ৰাবাৰ কটা দাম আৰু এটা হৈছে ৰাবাৰ গছ। মই এইবাৰ ৰাবাৰ কাটিম। তো আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো চাই থাকক আপোনালোকে কি হয় দেখা পাই থাকব আজিৰ দিনটো। গাইছ অকলে আছিলোঁ, ৰাবাৰ কাটি আহি গ'ল কুফল। এইটো হ'ল কুফল। আজি হ'ল ৰাখি বন্ধন। তো মোৰতো এনেই চিষ্টাৰ নাহে, এনে দুটা আছে, মানে এনে ৰাখি পিন্ধাই চিষ্টাৰ কৰিলোঁ। তো এইকেইটা যাব গৈ আছে ৰাখি পিন্ধাব বুলি। তো কি হ'ল কুফলকে লৈ যাওঁ নেকি লগত? এই গ'ল যাবি কিয় মুখখন দুখাই দে। পাহাৰৰ পৰা আহি এতিয়া পুৰি বনাই আছোঁ। কিয় পুৰি বনাই আছোঁ, কি কাৰণত বনাই আছোঁ অলপ পিছত কম। পুৰি বেলি দিলোঁ মই, আৰু ভাজি আছে এৱে মানে মোৰ মিচিছে। আৰু ইফালে চাহ বনাই আছোঁ মই। যি খাম কৈ পিনে পুৰি খাবি মানুহবিলাক, যি খাম হৈছে চাবে গৰমত। আমার পাখর এনকাই আর ভাঙা চিঙা গরিব মানুষ না। গাছ এটা বনাই আছোঁ মই, মাংস পিঁয়াজ চিয়াজ কাটিলোঁ। মাংস চৌকাত মজাই বেলেগ মাংস ৰান্ধাৰ এই গৰমত। আলু বিলাহী আছে। ভাত মাংসটো মই বনাইছোঁ, ভাতটো বনাই ৰেডি কৰি থৈ দিছে। আৰু এতিয়া পাতি গৈছে মাছ মাৰিব, মাছটো আনিলে আৰু মাছটো বনাম, তাৰপিছত হৈ যাব খানা আজিৰ। খপক কৰি আহি গ'ল বাবলি স্কুলৰ পৰা আৰু খাই আছে পুৰি, আছে মটৰ। আমি খাম কটৰ কটৰ। আমাৰ ঘৰত কি মজা ফুল ফুলি আছে। আমাৰ ভাত খোৱা এবাৰ ধুই আছে কাঁহী। মই যাই আছোঁ এবাৰ পুখুৰীৰ পাৰত। পুখুৰী এটা আছে আমাৰ, তাতে যাই আছোঁ। আৰু আহি গ'লোঁ পুখুৰীৰ পাৰত। এইটো হৈছে আমাৰ এটা পুখুৰী। আমাৰ পুখুৰী আছে দুটা, এটা ইয়াতে আছে আৰু এটা এই বাছ কেইটা যে আছে, বাছ কেইটা সিফালে আছে। আৰু এই যে পাহাৰখন দেখা পাইছে তাতে আছে মোৰ বাগানখন। আজি হ'ল 30 আগষ্ট আৰু আজি হ'ল ৰাখি বন্ধন। তো ৰাখি বন্ধনত মোৰ মিছেছত ভাই আছিল, ভাইকেইজন আহিল। আহি কিনে ৰাখি থাকি কিন্তু এইখিনি নিয়ম নীতিখিনি কৰিল। কৰি কিনে ভাত পানী খাই লৈ কিনে তেওঁলোকে গ'ল ঘৰত। আৰু মই এখন আছোঁ অকলে, আৰু মই এখন আছোঁ এই পুখুৰীৰ পাৰত মজা কৰি বহি। তো ফ্ৰেণ্ডছ, ফেনখন হৈ গ'ল কিবা এটা গণ্ডগোল। তো ফেনখন ঘূৰা নাই চুইচটো দিয়াৰ পিছতো। তো এতিয়া ফেনখন লৈ আহিব লাগিব আৰু ঠিক কৰিব লাগিব। গাইজ ফেনখন লমাই ল'লোঁ। লোৱাৰ পিছত কি বেয়া হৈছে চাই আছোঁ। বহুত বেছি ল'ৰে ফেনখন। তাৰখিনি ঠিকমতে লগাই দিলোঁ। অলপ চলপ ৱাৰিঙৰ কাম জানো, তাৰ কাৰণে এইখিনি কৰি আছোঁ। তো গাইজ ফেনখন হৈ গ'ল ঠিক। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আৰু নেক্সট এটা ভিডিঅ'ত বেলেগ দিন লগ পাম। বাই বাই।